নাচিলে 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 নমস্কাৰ কুহুম ছাৰ ইউটিউব চেনেলটো চাবলৈ লোৱাৰ কাৰণে প্ৰথমতে আপোনালোকক ধন্যবাদ জনাই লৈছোঁ। আপোনালোকলৈ মই কেইবাদিনো ভিডিঅ' আগবঢ়োৱা নাই, সেইটো কাৰণে ভাবিলোঁ আজি আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াই লওঁ। এই যে ঢোল বজাই আছে কণমানিকেইটা, আপোনালোকে কেতিয়াবা মোৰ যে ভিডিঅ'ত দেখে এইকেইটাই কচুগুটিকেইটাক এতিয়াই মই ঢোল দুটা যোগাৰ কৰি দিছোঁ, তাহাঁতি ডাঙৰ হ'লে যাতে ঢোলটো বজাবলৈ আগ্ৰহ কৰিব পাৰে। আৰু নাচনীজনী যে হৈছে, এই নাচনীজনী হৈছে আমাৰ ঘৰত কাম কৰা ল'ৰা হিচাপে থকা ৰাজুৰ ছোৱালী, তাইৰ নাম পূজা। আজি পূজাৰ বাৰ্থডে। প্ৰত্যেক মাক দেউতাকৰে যিহেতু নিজৰ সন্তানটোৰ বাৰ্থডে পাতিবলৈ আগ্ৰহী বা তেওঁলোকে সেই ফূৰ্তি কৰিব বিচাৰে, সেইটো কাৰণে আজি ৰাজুৰ ছোৱালীজনীৰ বাৰ্থডেটো আমি আয়োজন কৰি দিছোঁ। তাহাঁতৰো খুব ফূৰ্তি আৰু তাইৰো খুব ফূৰ্তি। এতিয়া ককায়েক দুটাক লগত লৈ পূজাই কেক কাটিবলৈ লৈছে। আমাৰ আকৌ ডাঙৰ কচুটোৱে কেকটো নিজৰ কাটিবলৈহে মন। কেকটো বনাই দিছে আমাৰ নবৌৱে বনাই দিয়া কেকটো কচুগুটিৰ কাটিবলৈ খুব ইচ্ছা। তথাপিও আমাৰ ঘৰতে অনুষ্ঠৱীয়াকৈ বাৰ্থডে আয়োজন কৰিলোঁ। আমাৰ ঘৰৰ পৰিয়ালৰ মানুহখিনিয়ে পূজাহঁতক ৰাজুহঁতক আমাৰ ঘৰৰ সদস্য নিচিনাকৈ ভাবোঁ, যিহেতু তাহাঁতি আমাৰ ঘৰত থকা আজি 2 বছৰ 3 বছৰ মানেই হ'ল। সৰুটো আকৌ ইমান জেদি, সি নিজে আনিবলৈ নোপোৱাৰ কাৰণে এতিয়া কেকডোখৰ চুইও নাচায়, তাক নিজে আনিব লাগিব। এই প্ৰথমত দেখা কচুগুটিটো আমাৰ কচুগুটি, ইয়াৰ বয়স হৈছে 1.5 বছৰ। ইফালে থকাটো হৈছে আমাৰ দাদাৰ ল'ৰা, মোৰ ভতিজা, তাৰ বয়স 2 বছৰ হৈ গৈছে। খুব ফূৰ্তি। ৰাতিপুৱা লগে লগে তিনিওটাই কি যে ফূৰ্তি কৰে, কি যে তাহাঁতৰ হুলস্থুল, কি যে তাহাঁতৰ উৎপাত। কেতিয়াবা তাহাঁত দুটাই কাজিয়া নলগাও নহয়, একেটা বস্তুকে দুইটাকে লাগে। দেখিলে নাই, কেকটো নিজে যে ল'বলৈ নাপালে সেইটো কাৰণে কেকটো সি নাখালে। এতিয়া সি নিজে ল'বলৈ পালেহে কেকটো খাব। সৰু সৰু কথাতেই তাহাঁতৰ জগৰ লাগে, সৰু সৰু কথাতেই ফূৰ্তি, সৰু সৰু কথাতেই কাজিয়া, সৰু সৰু কথাতেই ধেমালি। ইটোৱে সিটোৱেক নেদেখাকৈ কিন্তু থাকিবও নোৱাৰে। দুইটা লগতেই ডাঙৰ হৈছে, বয়স 5 মাহৰ আগপিছ। তাৰ পাছতে যেতিয়া ৰাজুৰ ছোৱালীজনী পূজাৰ জন্ম হ'ল, তাৰ পাছত তাহাঁতৰ এজনী ভণ্টি বাঢ়ি গ'ল। এতিয়া তিনিওটাই ইমান ধুনীয়াকৈ খেলি থাকে, আপোনালোকে নেদেখিলে বিশ্বাসেই কৰিব নোৱাৰিব। মানুহৰ জীৱনহে দিয়কচোন, আজি আছোঁ কাইলৈ নাই। প্ৰত্যেকৰে এটা এটা আশা থাকে নিজৰ সন্তানক লৈ। যিমানখিনি পাৰিছোঁ আমিয়েই তাহাঁতক আগবঢ়াই দিছোঁ, একেলগতে খেলি ডাঙৰ হ'বলৈ তাহাঁতক সুবিধাকণ কৰি দিছোঁ, ভেদভাৱটো ৰখা নাই। অৱশ্যে ৰাজুৱে আমাক কাম বনত সহায় কৰি নিদিয়াও নহয়, যথেষ্টখিনি কাম বনত সহায় কৰি দিয়ে। অকল এই বাৰ্থডেটো পাতিছোঁ বুলিয়ে নহয়, ছোৱালীজনী যেতিয়া মুখত ভাত দিয়া অনুষ্ঠানটো পাতিছিলোঁ, তেতিয়া মুখত ভাত দিয়া অনুষ্ঠানটো আমি পাতি দিছিলোঁ। আজি তাহাঁতৰ বহুত ফূৰ্তি, ছোৱালীজনীৰ প্ৰথম বাৰ্থডে ইমান ধুনীয়াকৈ আয়োজন কৰিছে। খাবৰ কাৰণে মাংস যোগাৰ কৰিছে, ৰাজুৱে আচলতে যোগাৰ কৰিছে। ব্ৰইলাৰ আনিছে, মাছ আনিছে, ব্ৰইলাৰ মাংস অলপ মই নিদিয়াও নহয়। আৰু তাৰ কোনোবা চিনাকি মানুহবোৰ মাতিছে, তাৰ ইয়াতে যিখিনি তাহাঁতৰ মানুহ আছে সেইখিনি মানুহো দুই এটা মাতিছে। তিনিওটাৰে খুব ফূৰ্তি, ইটোৱে সিটোক খুৱাই দিছে, ইটোৱে সিটোৰ পৰা লৈ খাইছে। গোটেইকেইটাই কাজিয়াও লাগে, গোটেইকেইটাই মাৰাপিটাও লাগে, একেটা বস্তুকে গোটেইকেইটাকে লাগে। নাচিবও, হাঁহিবও, খেলিবও, ঠেলা ঠেলিও লাগিব। মানে খুব এটা ধুনীয়া পৰিৱেশ, ঘৰখনত থাকিলে মন ভৰি যায়। এতিয়া যে আনক বিহুত ঢোল বজোৱা দেখিছে, ডাঙৰবোৰে ঢোল বজাইছে, তাহাঁতিও ঢোল বজোৱা ল'ৰাবোৰৰ লগত গৈ ঢোল বজাইছেগৈ। কোনোবা এটাই নাচিবলৈ লৈছে। তেনেকৈ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব
আৰু যদিও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকৰ দিনবোৰ সুন্দৰ হওক। ধন্যবাদ।